নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ঋষি আপোনালোকক স্বাগতম জনাইছোঁ ঋষি এণ্ড আৰ্নি চেনেলৰ এটা নতুন ভিডিঅ' লৈ। আজি আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ বৰষা ৰাণী আহি আছে আমাৰ মাজলৈ আড্ডা মাৰিবলৈ। আৰু বৰষা ৰাণীৰ বিষয়ে আড্ডা মাৰিবলৈ ক'ত আহিব আৰু তাত কি কথা পাতিব সকলো দেখুৱাম বৰষা ৰাণীৰ বিষয়ে নিজে কেনেদৰে ক'লে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অকণমানো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেলত নতুনকৈ অহা সকলে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰে। নমস্কাৰ। আড্ডা মাৰি আমি সকলোৱে ভাল পাওঁ নহয়নে? আৰু বিশেষকৈ যদি ফেশ্বন আড্ডা হয় তেতিয়াতো কথাই নাই। মই আহি আছোঁ পেণ্টালুনছলৈ 10 এপ্ৰিল তাৰিখে সন্ধিয়া 5:30 বজাত পেণ্টালুনছ DT টাৰ। আহক একেলগে বহি আমি ফেশ্বন আড্ডা মাৰোঁ। মোৰ ষ্টাইলৰ বিষয়ে বা মোৰ পাৰ্চনেল ফেশ্বন চইচৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম, বজাৰ কৰিম আৰু চেলফি উঠিম। গতিকে নাপাহৰিব পেণ্টালুনছ DT টাৰ 10 এপ্ৰিল সন্ধিয়া 5:30 বজাত।